অক্টোবৰত মুক্তি লাভ কৰিব ৰত্নাকৰ আপোনালোকৰ সঁহাৰি সহযোগ কামনা কৰিছোঁ ঠিক আছে আকৌ এনেকুৱা চিনেমা কৰি যাওঁ থেংক ইউ যতীন দা কেনেকুৱা লাগিছে খুব ভাল লাগিছে আজি সকলোৱে সহায় কৰিছে ৰত্নাকৰ প্ৰমোচনৰ কাৰণে যথেষ্ট ভাল লাগিছে আৰু ৰত্নাকৰ সকলোকে কি ক'ব 11 অক্টোবৰ আহক ৰত্নাকৰ চাওক সেইটোৱে কামনা কৰিছোঁ এইটো এখন ৰাইজৰ চিনেমা ৰাইজ ওলাই আহক অসমীয়া চিনেমা দাদাই ডাইলগ এটা দিব আমাক ডাইলগ বুলি কথা নহয় 11 অক্টোবৰত আপোনালোকে আহিব লাগিব ৰত্নাকৰ চাব লাগিব সকলোকে অনুৰোধ কৰিছোঁ যে এদিন মৰমৰ কাৰণে মই ৰত্নাকৰ পৰা বাল্মীকি হৈছিলোঁ আৰু আজি মৰমৰ কাৰণে আকৌ এবাৰ বাল্মীকিৰ পৰা ৰত্নাকৰ অক্টোবৰতেই যে যাব লাগিব কথা নাই গ'লেতো ভালেই পাওঁ কিন্তু ছবিখন যাতে এমাহমান চলি থাকে ভাল হয় আৰু ধন্যবাদ মৰমৰ কাৰণে ৰত্নাকৰৰ পৰা বাল্মীকি হৈছিল আৰু আজি মৰমৰ কাৰণে আকৌ এবাৰ বাল্মীকিৰ পৰা ৰত্নাকৰ কথা দিছো প্ৰত্যেকৰে দুপৰি ভুৱাই নি মৰমৰ কিমান সাগৰ হ'ব লাগিছিল সম্ভৱ আজিৰ যুগৰ নতুন ৰত্নাকৰ আৰু আজি মৰমৰ কাৰণে আকৌ এবাৰ বাল্মীকিৰ পৰা ৰত্নাকৰ কথা দিছো প্ৰত্যেকৰে বুকুলি ভুৱাই নি মৰমৰ কোবাল সাগৰ হ'ব লাগে যদি সম্ভৱ